সাধাৰণতে চৰকাৰে যিখিনি ষ্টেপ ল'ব তদন্ত লোৱা কথা কৰিব চাগে তদন্ত নে কৰি আছে চাগে ন আৰু তদন্ত কৰিব লাগে গোটেইখিনি বিচাৰি ওলাব লাগে এইটো অকল এতিয়া সি আমাৰ নিজৰ আছিল ডাঙৰ ক্ষতি আমি অসমৰ সেইটোতো জানো কিন্তু তাৰ লগতে এইটো ৰেছপন্সিবল কাম কৰিব লাগে মানুহ হয়নে দায়িত্বত থাকিব লাগে যাৰ যেনেকুৱা লগত যি কৰিব লাগে গতিকে সেইখিনি চৰকাৰে কৰে যদি বৰ ভাল পাম আৰু কৰিছেই চাগে ষ্টেপ লৈ হ'বই লাগে আৰু তদন্ত সোনকালে হ'ব লাগে পুৰণা কিছুমান প্ৰডিউচাৰ আগৰ দিনত এইবোৰ নিয়ম নাছিল ন কপিৰাইটৰ গতিকে নাই মই সেইবোৰ কথা এতিয়া মই কোনোবাৰ মোৰ লগত কোনো যোগাযোগ নাই জুবিনৰ মৃত্যুৰ পাছত এতিয়া পাব্লিকে ঘূৰি ফুৰিছে ন্যায়ৰ বাবে জুবিন মৃত্যুৰ পাছত এতিয়া ন্যায় লাগিবই এনেকুৱা এটা ৰাজ্য চৰকাৰৰ পৰা দাবী উঠিছে পাব্লিকসকলে তো তোমালোকে ভিডিঅ'টো চাই ল'ব ন্যায় লাগিবই আমাক জুবিন দাৰ মৃত্যুৰ পিছত এনেকুৱা সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত কলৈ গ'ল এনেকুৱা এটা নিউজ চলি আছে আপোনালোকে চাই ল'ব ভিডিঅ'টো সঁচাকৈ জুবিন দাক মাৰা হ'ল নেকি বা জুবিন দাৰ এনেকুৱা মৃত্যু নহ'ল চাগে জুবিন দাৰ কিবা হাত আছে নেকি কোনোবাই এনেকুৱা মৃত্যু কৰিলে নেকি এনেকুৱা বহুত কথা নিউজত আহি আছে এতিয়া কিলাৰ লাগিব আমাক যে জাষ্টিচ লাগিব আমাক জুবিন দাৰ কাৰণে আমাক ন্যায় লাগিব এনেকুৱা এটা যদি জুবিন দা যদি ছিংগাপুৰলৈ যাবলৈ ইচ্ছা নাছিলে তেতিয়াহ'লে জুবিন দাক কোনে জোৰ জবস্তি কৰি নিছিলে আৰু পানীৰ মাজত ঠেলা ঠেলিৰ এটা কথা ভাইৰেল হৈ আছিলে ফুল ভিডিঅ' মানে ক্লিপ নিউজত আপোনালোকে চাই আছা মানে এনেকুৱা নাৱত উঠিছে তাৰপিছত সাগৰলৈ নামিছে জুবিন দা নামিবলৈ এনেকুৱা ইচ্ছা নাছিলে আৰু ঠেলি দিম নেকি এনেকুৱা এটা ভইচ কল ৰেকৰ্ড আপোনালোকে দেখিছে চাগে নিউজত সেইসকল ভাইৰেল হয় মানে নিউজত বহুত পাব্লিকে এতিয়া ন্যায় বিচাৰি আছে অসম চৰকাৰৰ পৰা ন্যায় খুজি আছে এনেকুৱা লাগিবই বোলে এতিয়া অসম চৰকাৰৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু পাব্লিকসকলে কি ক'লে ন্যায়ৰ বাবে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই ল'ব আৰু কমেণ্ট কৰি জনাব আমাক ন্যায় লাগিব নে নাই আপোনালোকে কমেণ্টত জনাই দিব এতিয়া নিউজটো আমি অলপ চাই ল'ব বাৰু আহা তো সকলোকে মোৰ চেনেলত স্বাগতম জনালোঁ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব এটা জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি এটা জ্বলাই কমেণ্ট কৰি দিব আপোনালোকে সকলোৱে চাব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব জুবিন গাৰ্গ আমাৰ ইমোশ্যনছ জুবিন গাৰ্গ আমাৰ বিপ্লৱ নহয় ফাৰ্ষ্ট আমাৰ ইমোশ্যনছ হয় জুবিন গাৰ্গে ন্যায় নাই পোৱা আৰে আহি থকা দিনত মুখ্যমন্ত্ৰীও ন্যায় নাপাব আহি থকা দিনত অসমত যিকোনো ব্যক্তিয়ে ন্যায় নাপাব তেতিয়াহ'লে ন্যায় নামৰ শব্দটো তেতিয়াহ'লে অভিধান নাপাব মোহাৰি দিয়ক কি কাৰণে আছে আপুনি কওকচোন আৰু চাওক আপুনি এটা শুনক হা এটা কথা এওঁলোকে এই অকণমান 10 ছেকেণ্ড 20 ছেকেণ্ড যে ভিডিঅ' ক্লিপবিলাক দি আছে ডাঙৰ একচুৱেল ভিডিঅ'টো কাৰ লগত আছে আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক চাওক এই ছমাহৰ আপোনাৰ তেওঁলোকে চব কথাটো আপোনাৰ হোৱাটছআপত ফেচ টাইমত পতা নাই তেওঁলোকৰ কল ৰেকৰ্ড চাওক 6 মান্থ লাষ্ট 6 মান্থ সিদ্ধাৰ্থ শৰ্মা চাওক শ্যামকানু মহন্তৰ চাওক সঞ্জীৱ নাৰায়ণৰ চাওক শেখৰ গোস্বামী চাওক আৰু যিমানবিলাক আছে আৰু সন্দীপন গাৰ্গ বুলি এটা আছে বদমাছ তাৰ চাওক সব মানুহৰ চাওক তাত যোৱা প্ৰত্যেকজন মানুহৰ এটা কল ৰেকৰ্ড লাষ্ট 6 মান্থৰ চাওক আৰু জুবিন গাৰ্গ ডাঙৰীয়াক যদি তেওঁলোকৰ কথাখিনি যদি ৰিভিল কৰিব নোৱাৰে অসম পুলিচ প্ৰশাসন লেপ লৈ শুই থাকক আৰু অসম চৰকাৰে লেপ লৈ শুই থাকক এখন চৰকাৰ এনে কোনো কাম নাই তেতিয়াহ'লে মই বাচিবৰ কাৰণে ঢেৰ কথা ক'ম চব মানুহ এনেকুৱা নহয় ন ভুল কৰিছোঁ বুলি কোৱা ভুল কৰিছোঁ বুলি ক'বলৈ সেইখিনি গাটছ লাগিব পুৰুষ হ'ব লাগিব কাৰ পুৰুষে মেনুপুলেট কৰি থাকে কাৰ পুৰুষে মেনুপুলেট কৰে পুৰুষে কয় বীৰ পুৰুষে কয় যে মই ভুল কৰিছোঁ সেইখিনি ক'বৰ কাৰণে গাটছ লাগিব আমি তালুকি ভালুকি আপোনাৰ হেৰিয়াৰ নিচিনা নাইপিয়া সাপৰ নিচিনা নহয় নহয় কোৰ্টতো মই জাজৰ সন্মুখত কৈছোঁ মানুহ মাৰিছিল মই মোৰ ভাগৰ এডভকেটক কৈছোঁ মিছা কথা কিয় কৈছে মই মাৰিছোঁ নাই মই বুলি কোৱা নাই জেল দুদিন বেছিকৈ খাম সঁচা কথাটো জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ চবৰে মাজত ইয়াত সোমাই আছে সেইজন মানুহৰ লগত ন্যায় নাপালোঁ অসমত আৰু জুবিন গাৰ্গৰকে কোন ডাঙৰ মানুহ আছে এই কুত্তা চব কথাখিনি স্পষ্ট আমি ইয়াত মানে কেতিয়াও কোনো কাৰণত কোনেও আমি ন্যায় পাইছোঁ যেন লগা নাই আৰু কথাখিনি অস্বস্থামান হতইতি গজৰ যি আপোনাৰ স্থিতি লৈছে সেইটো স্পষ্ট হ'ব লাগে আৰু যিকেইজন ব্যক্তিৰ নাম ইয়াত হাঁহু খাইছে অসম পুলিচ প্ৰশাসনে তদন্ত কৰিব CBI তদন্ত কৰিব CID তদন্ত কৰিব NIA তদন্ত কৰিব ইয়াত এনেকৈ তেওঁলোকৰ সন্মুখত তদন্তকাৰী সন্মুখত এনেকৈ কথাবিলাক ক'ব কোনটো সত্য কোনটো অসত্য তাত আপোনাৰ প্ৰমাণ হ'ব আৰু দৰকাৰ হ'লে
লাই ডিটেক্টৰ লগাব লাগে আৰু ফেষ্টিভেল মহন্ত এই মুহূৰ্তলৈকে যে পলাই আছে এইটো ইয়াতকৈ ডাঙৰ আৰু চৰম একো কথা হ'ব নোৱাৰে তেওঁলোকৰ যদি সৎ সাহস যদি আছিলে যদি গাটছ থাকিলেহেঁতেন জুবিন দা ডাঙৰীয়াক যদি মানে বেপাৰৰ যদি স্বাৰ্থ যদি ব্যৱহাৰ নকৰিলেহেঁতেন তেওঁলোকে মুকলিকৈ আহি পেলাই ক'লেহেঁতেন যে এইখিনি ঘটনা এইখিনি পৰিঘটনা এতিয়ালৈকে কথাখিনি জলপট হোৱা নাই প্ৰমাণিত হোৱা নাই আৰু স্ক্ৰীনশ্বটখিনি দেখি পেলাই আমি গম পাইছোঁ যে ই কোনো দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড তেওঁলোকে প্ৰেছ মিট দিছে ইয়াৰ আকৌ স্ক্ৰীনখনত দেখাই আছে মানুহবোৰ এনে উত্তেজিত হৈছে এই স্ক্ৰীনখনত দেখাই দিবলৈ কি দৰকাৰ বাৰু আৰু বন্ধ কৰিবলৈ কৈছে বন্ধ কৰিব লাগে যি কথা ক'বলৈ আছে পুলিচৰ আগত ক'ব যি কথা ক'বলৈ আছে CBI আগত ক'ব গতিকে সেইটো কাৰণে অসম পুলিচক হাতযোৰ কৰিছে যে বন্ধ কৰাই দিয়ক আইন সকলোৰ কাৰণে সমান হ'ব লাগে একে হ'ব লাগে আইন সকলোৰ কাৰণে সমান হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা এজন মানুহ আজি ভাবি চাওকচোন জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ নাইকিয়া হৈ গুচি গ'ল ন্যায়ৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ কাৰণে আৰু অসমত কিবা বাকী থাকিলে নেকি কওকচোন আপুনি বাকী থাকিলে জানো জুবিন গাৰ্গৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে ৰাজপথত আহিছে জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে চিঞৰিব লাগে নেকি কওকচোন এইটো প্ৰাথমিক আৰু প্ৰাৰম্ভিক দায়িত্ব হয় নে নহয় অসম পুলিচ DGP অসমৰ মুখ্যমন্ত্ৰী নিজৰ পাৰ্চনেল এইটো দায়িত্ব প্ৰাথমিক দায়িত্ব হয় নে নহয় জুবিন গাৰ্গৰ কাৰণে ৰাস্তাত আহিছোঁ কাৰ কাৰণে ৰাস্তাত আহিছিলোঁ কাৰ আন্দোলনৰ কাৰণে ৰাস্তাত আহিছিলোঁ ক'বলগীয়া একো নাছিলে সেইটো আমাৰ বিপ্লৱ নাই কৰা মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয় পৰিস্থিতিও নাই এতিয়া মোৰ লগত কোনো যোগাযোগ নাই কাৰো মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে স্প্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল সেইটো মই ৰাখিম মোৰ লগত মই ৰাখিছোঁ সেইটো আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে সকলোবোৰ বস্তুৱে থাকিব নাই কৰা মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয় পৰিস্থিতিও নাই এতিয়া মোৰ লগত কোনো যোগাযোগ নাই কাৰো মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে স্প্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল সেইটো মই ৰাখিম মোৰ লগত মই ৰাখিছোঁ সেইটো আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে সকলোবোৰ বস্তুৱে থাকিব নাই কৰা মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয় পৰিস্থিতিও নাই এতিয়া মোৰ লগত কোনো যোগাযোগ নাই কাৰো মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে স্প্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল সেইটো মই ৰাখিম মোৰ লগত মই ৰাখিছোঁ সেইটো
আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে আপোনালোকে দেখিলা আমাৰ অসমৰ শিল্পী পাপন দাও ক'লে মানে এনেকুৱা এটা ষ্টেপ বাই কৰিব লাগে মানে চৰকাৰে যি নিয়ম কৰিছে মানে জাষ্টিছ লাগিব এনেকুৱা এটা ক'লে আৰু না মানে পাপন দাও এতিয়া ভিডিঅ'টোত আপোনালোকে জনাই দিব কি ক'ম বাৰু ন আজিৰ ভিডিঅ' এইখিনিলে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই